নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজত আজি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ আৰু আপোনালোক এডিআৰইৰ এক্সামৰ কাৰণে বহুত ধুনীয়া কোৱেশ্চন হয়। আপোনালোক ভালদৰে চাই যোৱা, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালদৰে চাব। এডিআৰইৰ এক্সামত বহুত সুবিধা হ'ব এক্সামৰ কাৰণে, আৰু ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই যোৱা। 1 নম্বৰ কোৱেশ্চন হৈছে, শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? এইখন হৈছে বি নম্বৰ এনচাৰ কীৰ্তন। এইটো মোৰ এনচাৰটো ভুল হৈ গৈছে, কীৰ্তন হয় মানে ইয়াত চি দিয়া হৈছে, এইটো মানে ভুল হৈ গৈছে। আৰু নেক্সট কোৱেশ্চনটো চোৱা আপোনালোক। 2 নম্বৰ কোৱেশ্চন, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। চি নম্বৰ এনচাৰ হয় এইটো। অসমীয়া ভাষাৰ সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু 3 নম্বৰ কোৱেশ্চনটো চোৱা, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰথম কবিতা পুথিখনৰ নাম হ'ল প্ৰহ্লাদৰ চৰিত। বি নম্বৰ এনচাৰ হয় এইটো, প্ৰহ্লাদৰ চৰিত অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি। আৰু 4 নম্বৰ কোৱেশ্চনটো চোৱা, কোন গৰাকী অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত? এইটো হৈছে আমাৰ অসমৰ প্ৰথম প্ৰধান মুখ্যমন্ত্ৰী আছিল এইটো গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ অসমৰ অসমীয়া লোকপ্ৰিয় নামেৰে জনাজাত। এইটো বি নম্বৰ এনচাৰ হয়। আৰু 5 নম্বৰ কোৱেশ্চনটো চোৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি? পুথিখনৰ নাম হৈছে শৃংখল। এ নম্বৰ এনচাৰ হয়তো। শৃংখল হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য একাডেমী পোৱা পুথিখন পাইছেহি। আৰু 6 নম্বৰ কোৱেশ্চনটো চোৱা, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজনক কোন? সাহিত্যিকগৰাকী আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। চি নম্বৰ এনচাৰ হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্যিকগৰাকী আছিল, বিজয়ী পুৰস্কাৰ পাইছিল জ্ঞানপীঠ বঁটা। আৰু নেক্সট কোৱেশ্চনটো চোৱা, 7 নম্বৰ কোৱেশ্চন, অসমীয়া লোকগীতসমূহ সাধাৰণতে কি নামেৰে পৰিচিত? লোকগীতসমূহ বৰগীত, বিহুগীত, নাম, ঝুমুৰ। এইটো হৈছে নাম। লোকগীতসমূহ নাম নামেৰে পৰিচিত, নাম। আৰু 8 নম্বৰ কোৱেশ্চনটো চোৱা ভালদৰে। চগ্ৰ, মিচুৱা আৰু লেথুন কোনটো জনগোষ্ঠীয়ে পালন কৰে? এইটো একচুৱেলি তিৱাসকলে এইটো পালন কৰে। এ নম্বৰ এনচাৰ হয়। তিৱাসকলে চগ্ৰ, মিচুৱা আৰু লেথুন জনগোষ্ঠী এইটো পালন কৰে। আৰু 9 নম্বৰ কোৱেশ্চনটো চোৱা, মেডাম মেফি উৎসৱটো বছৰৰ কোন দিনটোত উদযাপন কৰা হয়? প্ৰত্যেকে জানুৱাৰী মাহৰ 1 তাৰিখত এইটো মেডাম মে ফি উৎসৱটো পালন কৰা হয়, প্ৰত্যেক বছৰত জানুৱাৰী মাহত 1 তাৰিখে। আৰু নেক্সট কোৱেশ্চনটো চোৱা, 10 নম্বৰ কোৱেশ্চন হয়, চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি? উৎসৱটোৰ নাম হৈছে দাচাই উৎসৱ। দাচাই উৎসৱ এইটো হয়। এই নম্বৰ এনচাৰ দাচাই উৎসৱ চাওতালসকলে মানে জাৰকালি পালন কৰে। আৰু নেক্সট কুৱেশ্চনটো চোৱা, এইটো হৈছে লাষ্ট কুৱেশ্চন, আপোনালোক ভালদৰে চাই যোৱা। গীতাঞ্জলি কবিতা পুথিখন কোনে লিখিছিল? এইটো লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল গীতাঞ্জলি নামৰ কবিতা। আজিৰ ভিডিঅ' ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আজি ভিডিঅ' ইমানেই, আৰু নেক্সট দিন আপোনালোকৰ মাজত আৰু বহুত ধুনীয়া ভিডিঅ' লৈ আহিম, গুৰুত্বপূৰ্ণ কুৱেশ্চন কেইটামান। আৰু ভিডিঅ'টো যদি ভুল হৈছে মাফ কৰি দিব। থেংক ইউ, সকলোকে ধন্যবাদ জনালোঁ। আজিৰ ভিডিঅ' ইমানেই। নমস্কাৰ, থেংক ইউ।